গুড মর্নিং। এই মিনিস্টার স্যার আপনার বিষয় এসে এখন কথা পাতক। চমাৰাগুৰি ক'ত আছে আপুনি? ঘৰতে আছো ছাৰ। কিয় ছাৰ পাঁচটা চাই নহয় কেনেকৈ যাম ছাৰ? পাঁচটা সুবিধা কৰিব বুলি ছাৰ। কিয় পাছ লাগে আপোনাক? 12টা বজালৈকেতো পাছ নালাগে একো। ছাৰ ঘূৰি অহাটো দেৰি হ'ব নহয় ছাৰ মোৰ অকণমান। কিয় আপুনি মোৰ লগত মোক ক'ব লাগিছিল আহি পেলাই ইয়াতে। মই নাজানো ছাৰ, আপুনি মোক কৈছিলোঁ যে আপুনি মই মন্ত্ৰীয়ে আপোনাক চিফ ইঞ্জিনিয়াৰ মাতিছিল নে নহ'লে? কৈছিলে ছাৰ চিফ ইঞ্জিনিয়াৰ। মই পাঁচটা চাই কিয় আপুনি মই মন্ত্ৰী হয়, মই কিন্তু এৰা গেৰা মানুহ নহয় দেই। বুজিছোঁ ছাৰ। কাম কৰিছে, কাম কমপ্লিট কৰক, নহ'লে আপোনাৰ ওপৰত মই ক্ৰিমিনেল কেছ দিম। কাম কৰিয়ে আছো ছাৰ, তাতে মাটি চাটি নাই। যদি ৰাজীৱ শইকীয়া ডাঙৰীয়া আহিব পাৰে, আপুনি কিয় নোৱাৰে আহিব কওকচোন? চবৰ পৰা পলাই ফুৰে আপুনি। আপুনি অফিচৰ পৰা পলাই ফুৰে, নাহে। 52% কাম হৈছে। জেড ইঞ্জিনিয়াৰিঙৰ 90% কাম হৈছে, আপোনাৰ 52% কাম হৈছে। আপোনালোকৰ কাৰণে মানুহ বিপদত পৰিব। মই আপোনাক ৰিকুৱেষ্ট কৰি কৈছো, মই আপোনাক ভালকে কৈছো, কাম আপুনি 1 মাহৰ ভিতৰত কমপ্লিট কৰিব লাগিব। মাটি নাপায় ছাৰ, তাতে গভৰ্ণমেণ্টৰ মাটি নাই। মাটি পাই আছে, মাটি কিনি লৈছো ছাৰ, মানুহবিলাকে মাটি নিদিয়ে ছাৰ। বেলেগে মাটি কিয় পাই আছে? আপোনালোকে মাটি ছাৰ য'ত পাইছিলো মাটি নাছিলে বুলি আপোনালোকক লিখিত দিছিল নেকি? দিছো ছাৰ, মই বহুত লিখাটো দিছো। আপোনাক বহুত কথা ক'ব লগা আছে ডিপাৰ্টমেণ্টৰ নাই ছাৰ, নাই ছাৰ। আছে বুলি কয়। মাটি ক'ত পালে? ছাৰ তেখেতসকলে যেতিয়া কিনিছিল ছাৰ, সেই পথাৰৰ মাটিবিলাক পানী হৈ গৈছিল। আপুনি কাইণ্ডলি আপোনাক উইথ ৰেচপেক্ট কৰিছো। আপোনাক বেছি কথা কৈ আছিলে, আপুনি মোৰ কথা শুনক। কওক। আপুনি কামটো লওঁতে চাইছিল নে নাই ইয়াত যে মাটি নাপায়? ছাৰ কামটো লওঁতে ছাৰ তাতে ডিপাৰ্টমেণ্টৰ মাটি দিব লাগিছিল, গোটেইখিনি এনক্ৰোচমেণ্ট হৈ আছে মাটিবিলাক ছাৰ। আপুনি কিমান দিনত কমপ্লিট কৰিব লগা আছিলে? ছাৰ আমাৰতো অৰ্ডাৰ দিওঁতে ছাৰ 2 মাহে দিয়ে ছাৰ তেওঁলোকে। এতিয়া কিমান দিন হ'ল? ছাৰ এতিয়াতো মাৰ্চলৈকে মোৰ টাইম আছে, 22 মাৰ্চলৈকে। কিমান দিন হ'ল আপোনাক? ৰ'ব, কিমান দিনত দিছিল টাইম? কিমান দিন দিছিলে? কিমান দিন হ'ল তেওঁ? হা? কেইমাহ হ'ল? কেইমাহ দিছিলে? কেইমাহ হ'ল? 1 বছৰ হৈ গ'ল। আপুনি 1 মাহৰ ভিতৰত কাম কৰক, নহ'লেতো মই কাম কেঞ্চেল কৰিম। কাম কেঞ্চেল কৰোঁ, প্ৰথম আপোনাৰ ওপৰত মই একশ্যন ল'ম। আপোনাৰ কাৰণে গাঁৱৰ মানুহ, দুখীয়া মানুহ ঘৰ দুৱাৰ ধৰিব, মানুহ নষ্ট হ'ব, আপুনি ধনী হ'ব, সেইটো মই হ'ব নিদিওঁ। পিজুচ হাজৰিকাই নিদিয়ে সেইটো হ'বলৈ। আপুনি প্ৰথম মোক অসন্মান কৰিছে নাহি। 12টালৈকে পাছ কিয় লাগে আপোনাক? 12টা দেৰি হ'ব নহয় ছাৰ। কেনেকে দেৰি হ'ব? মইতো আপোনাক এৰি দিলো হয়, আৰু মই মন্ত্ৰী এটা আপোনাক লৈ গ'লো লগত। নাজানো ছাৰ, লৈ গ'লো মানে আপুনি নক'লে কিয় চিফ ইঞ্জিনিয়াৰক? যুৱক কৈছো ছাৰ, মই যুৱক কৈছো যে 5 কৈছো ছাৰ। মই তেওঁ ফোন কৰিছিল ৰাতিপুৱা, মই কৈছো 5 কিয় পাছ লাগে আপোনাক? নালাগে, মই চিফ ইঞ্জিনিয়াৰে কৈছে 5 নালাগে, মই আছো। আপুনি এনেকে বাহানা বনাব আহিছে। ঠিক আছে ছাৰ, মোৰ লগত নকৰিব, হ'ব ছাৰ। গম পাইছে? আপুনি আজি কাম চলি আছে নাই? বৰষুণৰ কাৰণে কাম বন্ধ হৈছে। মানুহখিনি বিপদত পৰিব। বৰষুণৰ কাৰণে কাম বন্ধ হ'ব হৈছে ছাৰ। বৰষুণৰ কাৰণে কাম বন্ধ হ'ব। বৰষুণৰ কাৰণেতো এটলিষ্ট মানুহ থাকিব লাগে চাইডত। বহুত মানুহ ঈদৰ কাৰণে গুচি আহিছে। ঈদ হৈছিলে বৰষুণ আগে। আজি কালি আহক, কালি আহি মোক এবাৰ ফটো পঠাব। হ'ব ছাৰ, কালিৰ পৰা কাম আৰম্ভ কৰিব। বালি মাটি দিলেও আপত্তি কৰে। আপুনি বানপানী দিনত ইয়াতে আপুনি মথাউৰিত থাকিব লাগিব। আছো ছাৰ, আমাৰ জলচৰ আমি আছো। বানপানী আপুনি আপোনাক মই ৱৰ্ড দি গলো, ৰাতি 2টা বজাত আপোনাৰ মথাউৰি চাবলৈ আহিম। 38 years কাম কৰিলো ছাৰ, এতিয়ালৈকে 30 years কাম কৰিলে মোৰ মতলব নাই, কাম কমপ্লিট কৰা নাই মোৰ সেইটো মতলব। অসন্মান কৰিছে, সেইটো মতলব। মাটি নাপায় ছাৰ, তাত অসন্মান কৰিছে, মাতিছে, আপুনি অহা নাই, সেইটো মতলব। কথা আজি ৱৰ্ড দি গলো, ৰাইজৰ আগত কৈ গলো, শৈলেন শৰ্মাৰ কামত মই ৰাতি 2টা বজাত চাব আহিম। বানপানী দিনত সময়ত আহিম, আৰু আপুনি পদত থাকিব লাগিব। আপোনাক মই 5 উলিয়াই দিম। হ'ব ছাৰ, ঠিক আছে। কিন্তু এনেকে আপুনি 52% কাম 1 বছৰ কৰিব নোৱাৰে, মানে কামটো আপুনি 3 বছৰ লগাব। আৰু আপোনাৰ ছাৰ বহুত ডিপাৰ্টমেণ্টৰ বস্তু আপোনাক ক'ব লগা আছে ছাৰ, বহুতখিনি লেছ আছে, গতিকে আপুনি তেওঁলোকে অৰ্ডাৰখন দিয়ে হয় ছাৰ। মই কথাখিনি যদি কৰিব পাৰে, আপুনি কিয় কৰিব নোৱাৰে? ছাৰ শুনক, তেওঁলোকে এইটো কোনে কৰিছে নকৰিছে, তেওঁলোকে এখন
এইখিনি কৰক এজনে এইটো কথা সেইজনে এইটো কথা আপুনি ইয়াত আহি আজি মোক নকলে কিয়? এখন ড্ৰয়িং এখন অৰ্ডাৰ লগত ড্ৰয়িং এখন দি দিছে MLA আছে, তেওঁলোকে মিনিষ্টাৰ আছে, আছে, আপুনি ইয়াত আহি নকলে কিয়? আপোনাৰ ৱাটাৰ ৰিচোৰ্চটো চিভিল ইঞ্জিনিয়াৰ হয় নহয়? চিভিল ইঞ্জিনিয়াৰ তেওঁলোকে একো নিদিয়ে ছাৰ, ড্ৰয়িং চয়িং নিদিয়ে, কিমান প্ৰফাইল আছে কি আছে এইবিলাক বহুত কথা কৰিব লাগে। আপোনাক মই কৈ দিছো আপুনি মোৰ লগত কাইণ্ডলি তৰ্কাতৰ্কি নকৰিব। আপোনাৰ ওপৰত মই একশ্যন লৈ দেখাম। হ'ব ছাৰ, ঠিক আছে, যি লৈ ল'ব উপায়টো নাই থাকিব মাতি কাম কৰা নাই মানুহক মই কালি প্ৰেছ মিট কৰি ক'ম। আপোনাৰ কাৰণে মানুহ ঘৰ দুৱাৰ ভাঙিব। মই ঘৰ দুৱাৰ ভাঙিলে ছাৰ তাৰ মই কম ক্ষতিপূৰণ মই মানুহ মৰিব, মই মাতি পাতি আপোনাৰ কাৰণে মানুহ মৰিব, সেইটো হ'বলৈ মই নিদিওঁ। কোৰ্টত কেনেকে মাটি কাম কৰি আছে কাম আপুনি আৰু ল'ব নোৱাৰে, এইটো কাম কমপ্লিট কৰক, আপুনি কাম ল'ব নোৱাৰে। হ'ব ছাৰ, হ'ব আপোনাক ব্লেকলিষ্টেড কৰিম। হ'ব ছাৰ, মই মাতি পোৱা নাই কম পোৱা ডিপাৰ্টমেণ্টত আপোনাক ব্লেকলিষ্টেড কৰিম মই। হ'ব ছাৰ, মই ডিপাৰ্টমেণ্টত আপোনাক কাম কৰিব লাগিব। ৰিটায়াৰমেণ্টে লৈ ল'ম ছাৰ, আৰু কামেই নকৰোঁ। ৰিটায়াৰমেণ্ট লওক, আপুনি মানুহক অন্যায় কৰাটো ৰিটায়াৰমেণ্ট লওক। নাই ছাৰ, মোকতো মোৰ আপুনি মন্ত্ৰী হিচাপে গাড়ী জড়িত কথা ক'লে নহ'ব ছাৰ, মই কোনো বেয়া গাড়ী কেতিয়াও মই বেয়া কাম নকৰোঁ। আপুনি মোক জড়িত কৰি ক'লে এইটো আপোনাৰ কথা, কিন্তু মই কি সমস্যা হৈছে যে আপুনি সুধিছে তাত মাটি নাপায় ছাৰ, মাটি কিনি স্পটত নকলে কিয়? ছাৰ মাটি নাপায়, এইটো কাম আপুনি মিটিং পাতিছে, মিটিঙত কম ছাৰ আপুনি আহিব লাগিব নহয়। স্পটত মই আহিছো, মাটি নাপায় ছাৰ, তাত মাটি কিনি কাম কৰিছোঁ। স্পটত আপুনি কিয় নাহিলে আজি? মই কৈছোঁ 5টা বুলি পেলাই 5টা সেইকাৰণে অহা নাই ছাৰ। 12টালৈকে কিয় পাছ লাগে আপোনাক? মই 10টাত আহিম, আপুনি ইয়াৰ পৰা 11টাত ওলাই গ'ল হয়। আপোনাৰ লগত মোৰ যোগাযোগ হোৱা নাই নে ছাৰ? আপুনি যদি তেনেকৈ ক'লে অফিচৰ লগত অফিচে আপোনাক কোৱা নাই মন্ত্ৰী যাব বুলি? চিঠি এখন দিব লাগে তেওঁলোকে, সেইখন দেখাব লাগিব অফিচত মই। লাগে আপোনাক, ঠিক আছে, মই চব কৰিম আপোনাক। মই এতিয়া কথা নাপাতো, আপোনাৰ চব ব্যৱস্থা ল'ম, চিঠিও দিম, আপোনাৰ মই চব ব্যৱস্থা ল'ম। হ'ব ছাৰ, হ'ব, থেংক ইউ।